আমাৰ এজন সাব ইন্সপেক্টৰ জুনমণি ৰাভা তেখেতৰ মৃত্যু ঘটিছে। এই খবৰৰ পিছত আমি তদন্ত আৰম্ভ কৰিছিলোঁ। প্ৰাইমাৰী যেটো ইনভেষ্টিগেশ্যন হৈছিলে সেইটো ইনভেষ্টিগেশ্যনৰ ওপৰত ভিত্তি কৰি সেইদিনা আমি সেই কেছটো যেটো কেছৰ লগত ইনভেষ্টিগেশ্যন জড়িত হৈ আছিলে নৰ্থ লখিমপুৰ পিএছৰ 183/23 সেইটো CID ট্ৰান্সফাৰ কৰা হৈছিলে। তাৰপিছত এই কেছৰ তদন্ত CIDয়ে কৰিছিলে। 16 মে তাৰিখত আমাৰ কিবা এটা অপাৰেশ্যনেল ডিছকাশ্যন মিটিঙৰ কাৰণে মই গেলেফু গৈছিলোঁ, য'ত আমি গোটেই দিনটো আছিলোঁ। তাৰপিছত 17-18 তাৰিখত আমি তিনচুকীয়াত যেটো DC কনফাৰেন্স তাত ভাগ লৈছিলোঁ। এই ঘটনাৰ পিছত যোৱাকালি আমি আহি হেডকোৱাৰ্টাৰত বহিছিলোঁ। বহাৰ পিছত ADG CID টিম আৰু অসম পুলিচ মুখ্যালয়ৰ যিখিনি আমাৰ কনসাৰ্ণ অফিচাৰ্ছ তেখেতসকলৰ লগত আমি আলোচনা কৰিছিলোঁ। আলোচনাৰ পিছত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগ পাইছিলোঁ। তেখেতক যেটো এতিয়ালৈকে ঘটনাক্ৰম হৈছে এই ঘটনাক্ৰমৰ বিষয়ে জনোৱা হৈছিলে। তেখেতে নিজৰ যেটো এটা এংগুইশ আৰু ডিসপ্লেজাৰ কোৱা হয় সেইটো এক্সপ্ৰেছ কৰিছিলে যে এইবোৰ ঘটনাটো এনেকুৱা হৈছে। তাৰপিছত মই আৰক্ষী সঞ্চালক প্ৰধান হিচাপে যোৱাকালি ডিচিজন লৈছিলোঁ যে আমাৰ হাতত এতিয়া এই ঘটনা সম্বন্ধত 4টা কেছ আছে। 4টা কেছৰ ভিতৰত এটা হ'ল নগাঁও পুলিচ ষ্টেচন কেছ নম্বৰ 443/23 যেটো অৰিজিনেলি 5 মে তাৰিখত ৰেজিষ্টাৰ হৈছিলে আৰু যেটো কেছত সাব ইন্সপেক্টৰ জুনমণি ৰাভা ইনভেষ্টিগেশ্যন অফিচাৰ আছিলে। তাৰপিছত লখিমপুৰ পুলিচ ষ্টেচনত এটা কেছ ৰেজিষ্টাৰ হৈছিলে 183/23 মে 15, 2023 তাৰিখত। তাৰপিছত জখলাবন্ধা থানাত এটা কেছ ৰেজিষ্টাৰ হৈছিলে 84/23 মে 16 তাৰিখত। তাৰপিছত জখলাবন্ধা থানাত 19 মে যোৱাকালি এটা কেছ ৰেজিষ্টাৰ হৈছিলে 87/23। তো এজ DGP and after reviewing the entire case with the CID team and police headquarters senior officers, I have decided to recommend to the government of Assam for transfer of investigation of all these 4 cases to CBI. A recommendation আমাৰ ইয়াৰ পৰা first half of আজি গভৰ্ণমেণ্টলৈ যাব। In addition to that, and after discussion with Honorable Chief Minister of Assam, we have decided that all officers connected to these 2 districts, that is Nagaon and North Lakhimpur, shall be transferred today. বাকি এই কেছৰ বিষয়ে ইনভেষ্টিগেশ্যন যিখিনি হৈছে সেই ইনভেষ্টিগেশ্যনৰ বিষয়ে যদি আপোনালোকে কিবা জানিব খোজে ADG CID ডাঙৰীয়াত আছে তেখেতে আপোনাক ক'ব। I also want to put it on record that this decision of mine to recommend transfer of investigation to CBI is on 2 grounds. One is that I have seen that public sentiment desires and demands that this case be transferred to CBI. Second, since one of our own police officers has lost life, it is deemed appropriate that the case is investigated by a neutral agency. However, having seen the investigation by CID in the last 3 days, I would also like to say that this decision of mine is not in any way any comment on professional capability of CID Assam. I have great regard for the capability that CID Assam has displayed during the last few years, and all the cases that have been entrusted to CID Assam in last few years have been investigated and taken to logical conclusion. However, I reiterate
that মই সেই ডিচিজন পাব্লিক সেন্টিমেন্ট আৰু নিউট্ৰেলিটিৰ খাতিৰত লৈছোঁ এতিয়া যেটুকে অলৰেডি ইনভেষ্টিগেশ্যনটো CBI দিয়া হৈছে এতিয়া এই কেছৰ বিষয়ে কিবা এটা কোৱাটো মোৰ কাৰণে অনুচিত হ'ব মই সেইদিনা আপোনালোকক প্ৰথম দিনাও কৈছিলোঁ খবৰ পোৱাৰ লগে লগে আমি এই কেছটো CID ট্ৰান্সফাৰ কৰি দিছিলোঁ আৰু CID পৰা আমি সেইটোই বিচাৰিছিলোঁ যে ইনভেষ্টিগেশ্যনটো ফেয়াৰ ট্ৰান্সপেৰেণ্ট হওক আৰু আজিও মই সেইটো কথাই কৈছোঁ যে যেটুকে CBI অলৰেডি আমি ট্ৰান্সফাৰ কৰিছোঁ so now let us expect the fair and transparent investigation from CBI and then whatever comes out we should accept that আজি order issue hobo moi jetu koisu moi manniya mukhyamantri mohoday request korisu je all these officers not only SP jikhini officer tat ase in the interest of fair investigation they should be removed from there mane ghatna to enekwa je I was informed of this entire incident after middle of the night by SP Lakhimpur and SP Nagaon. Before that, registration of case and all other events connected to this event had already taken place. So, যদি মোক সেইটো আগতে জনোৱা হেতেন তেতিয়া বোধহয় এই পৰিণতি নহলে হয় মোৰ পাৰ্সোনাল কিছু অপিনিয়ন আছে কিন্তু যেটুকে এতিয়া প্ৰথম আমি এই কেছটো CID ট্ৰান্সফাৰ কৰি দিছিলোঁ আৰু এতিয়া অনুৰোধ জনাইছোঁ CBI ট্ৰান্সফাৰ কৰিবলৈ সেই কাৰণে মোৰ যিখিনি অপিনিয়ন এতিয়া মই কোৱাটো উচিত নহব বাট I personally feel that this was avoidable তেওঁলোকক ক্লোজ কৰা হৈছে আৰু বাকি যিখিনি আছে আজি ট্ৰান্সফাৰ অৰ্ডাৰ্ছ আজি আমি গভৰ্ণমেণ্টক অনুৰোধ কৰিছোঁ ইস্যু কৰিবলৈ আজি হেতু ইস্যু হ'ব এইটো এটা অডিও ক্লিপ আহিছিলে সেই অডিও ক্লিপৰ ওপৰত আমি IG ল এণ্ড অৰ্ডাৰক এটা ইনকুৱাৰি কৰিবলৈ দিছোঁ थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास अनलाइन टेस्ट अनलाइन एसाइनमेंट आरो डाउट क्लियरिंग सेशननि सुबिदा मोननो हागोन इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्टोरनिफ्राय इम्पल्स आसाम एपखौ डाउनलड खालामनो हागोन लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन